গুড মৰ্ণিং নমস্কাৰ মই পল্লৱীয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইলোঁ আজি হৈছে শুক্ৰবাৰ আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ কেইবাদিনো ব্লগ বনোৱা নাই সেইকাৰণে ভাবিলোঁ আজি একেবাৰে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ এতিয়া মই গা পা ধুই একদম ফ্ৰেছ হৈ আহিছোঁ চাহও খালোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ গ'লোঁ এতিয়া 8টা বাজিবলৈ হৈছে বেটি এতিয়া স্কুল যোৱা টাইম হৈছে আৰু এতিয়া কি কৰিছে চাওক আপোনালোকে বলক এয়া আমাৰ বেটিয়ে সদায় ৰাতিপুৱা মানে গা ধুই পূজা কৰিহে স্কুল যায় এয়া জানি মই সদায় পূজা কৰিলি গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং এই পানী ঢালি মই ৰাস্তাত কেমেৰা চাই থাকক আপোনালোকে পূজা কৰাটো মই দি দিম বাৰু য'ত ত'ত এনেই তেনেকৈ পালে ক'ব ভিডিঅ'টো শুনি বেটিয়ে কয় মানে মই পূজা কৰোঁ সদায় তুমি মোক এদিনো ব্লগত নেদেখুৱা বুলি সেইকাৰণে আজি দেখাই দিলোঁ কোনো যাতে ভুল নুবুজে এয়া মোক খাইছে বাবু আমাৰ বাবু খাই উঠিল তুমি ক'ব তুমি কি এক্সাম আছে কৈ দিয়া মোৰ এক্সাম আছে ইংলিছ আপোনালোকে ইংলিছ এক্সাম কৰিব আছে আমাৰ কিবা কৰিবা হা পৰীক্ষা ভাল হ'লে পৰীক্ষা ভাল হ'বলে আমি লগ পালোঁ আৰু এফালে আছে দুগৰাকী আৰু আছে মানে অহা নাই আজি আৰু 3 বছৰ লগ পাই কেনেকুৱা লাগিল বহুত ভাল লাগিলে সঁচাকৈ একদম বুজাব নোৱাৰা অনুভৱ এৰিব নোৱাৰা অনুভৱ আকৌ ক'ত কেনেকৈ লগ পাওঁগৈ আকৌ ঠিকনা নাই ন চব বেলেগ বেলেগ হৈ যাব লাগিব ন এবছৰতো চব বেলেগ বেলেগ হৈ যাব লাগিব চব বেলেগ বেলেগ স্কুলত যাব তেতিয়া চবকে মিছ কৰিম গেট টুগেডাৰ এটা পাতিব লাগিব অঁ তেতিয়া আকৌ বেলেগ ফ্ৰেণ্ড আহিব ন তেতিয়া পাহৰিও যাব পাৰে আৰু চিনাকি দি দিয়া তোমালোকৰ নিজৰ নমস্কাৰ মোৰ নাম গীতুস্না কোঁৱৰ অঁ এইফালে টোপনি আছে প্ৰিয়া মই প্ৰাঞ্জিতা মই সংঘমিত্ৰা মই গায়ত্ৰী মানে 3 বছৰ লগ পাই আমি ইমানে মানে বহুত বহুত ভাল ফ্ৰেণ্ড হৈ গ'লোঁ মানে ফ্ৰেণ্ডতকৈ মানে বাই ভনীৰ নিচিনা মানে ইজনী এজনী মানে একেবাৰে ফোন নকৰাকৈও থাকিব নোৱাৰোঁ আৰু বহুত বেছি ভাল লাগে আৰু আছে ইয়াত আমি মিছ কৰিছোঁ হেৰিয়াক শিখা আৰু ৰঞ্জুন ইহঁতক বহুত বেছি মিছ কৰিছোঁ তেনুক বাৰু তাইক 2 বছৰ পালোঁ ন আমি 2 বছৰ আগত 2 বছৰ পালোঁ তাই 2 বছৰ পঢ়াই ছোৱালীজনী উলিয়াই আনিলে বেলেগ স্কুলত আৰু ৰঞ্জুনক 2 বছৰ পালোঁ ন অঁ হ'লেও বহুত মিছ কৰিছোঁ তেনু ৰঞ্জুন আৰু শিখা যদি ভিডিঅ'টো চাই আছে আৰু ইহঁতি মিছ কৰিব আমাক ন বাজিল 8টা আৰু তেতিয়াহ'লে ভিডিঅ' কৰা নহ'ল আৰু লগৰকেইজনী আহিলে বহুত ভাল লাগিলে আৰু তেনেকৈ মাজে মাজে ইহঁতি আহি থাকে আমাৰ ঘৰলৈ স্কুলখনৰ পৰা আমাৰ ঘৰটো ওচৰতে হয় তেনেকৈ আহে মাজে মাজে আৰু আজি শিখা ৰঞ্জুন আৰু তেনেকুৱা বহুত বেছি মিছ কৰিলোঁ তোমালোকক আৰু নেক্সট টাইম লগ পাম তোমালোকক আৰু এতিয়া কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা বজাৰ কৰিলোঁগৈ পিছবেলা সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ তাৰপিছত এতিয়া মিষ্টাৰে চফা কৰি আছে কম্পিউটাৰ স্কুল আৰু দোকান চফা কৰি আহিলে চাই থাকক ভিডিঅ'টো আপোনালোকে এয়া আমাৰ কম্পিউটাৰ স্কুল চফা কৰি আছে এয়া আমাৰ ৰক্তিম ভাইটি দেই কম্পিউটাৰ স্কুল চাফা কৰি আছে এয়া বেছিকৈ হাঁহি দিছে ছোৱালীয়ে পচন্দে কৰিলে আজিয়ে গোটেইখিনি দেখাই দিলোঁ কাইলৈ দেখাম ভালদৰে এতিয়াতো চাফা কৰি আছে গোটেই লেতেৰা হৈ আছে কাইলৈ দেখাম
হৰা চফা কৰি হৈ গ'ল নেকি ন বৰুৱা চফা কৰি হৈ গ'ল নেকি পুৰা কাম দি দিছে দেই কাইলৈ হেৰি মিঠাই মোক দুটা ইমান নেদেখাব দেই কৈ দিছোঁ মিঠাই দুটা বেছিকৈ দিম কাইলৈ ৰক্তিমক আৰু কল ন মিঠাই বেছিকে ৰক্তিমক আমি একেবাৰে নিজৰ ভাইটিৰ নিচিনাই ভাবোঁ তুমি যে চফা নকৰি ঘূৰি ফুৰিছা এতিয়া বাজে 10:30 আৰু কেনেকৈ বেলুন লগাম একেবাৰে ডিছকাছ চলি আছে